কুৱেশ্যন নম্বৰ 10 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। স্মিতাৰ বৰ্তমান বয়স কিমান? আমি স্মিতাৰ বৰ্তমান বয়স x বছৰ বুলি ধৰি ল'ম। ধৰা হ'ল স্মিতাৰ বৰ্তমান বয়স x বছৰ। এতিয়া প্ৰশ্নত কৈছে 20 বছৰ পিছত স্মিতাৰ বয়স। 20 বছৰ পিছত মানুহ এজনৰ বয়স কি হয়? 20 বছৰ বাঢ়ে, গতিকে স্মিতাৰ বয়স হ'ব 20 বছৰ পিছত x + 20। এই মানটো কি হ'ব বুলি কৈছে? মানটো বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। গতিকে বৰ্তমান বয়সৰ 5 গুণ মানে 5x, 4 বছৰ কম -4। এইটো হ'ব আমাৰ সমীকৰণটো। প্ৰশ্নমতে x + 20 = 5x - 4। এতিয়া আমি পক্ষান্তৰ কৰিম। 20টো সোঁফালে পক্ষান্তৰ হ'ব, 5xটো বাওঁফালে পক্ষান্তৰ হ'ব। কৰিলে আমি পাম x - 5x = -4 - 20। এতিয়া হিচাপ কৰিলে আমি পাম x - 5x - 4x পাম। -4 - 20 আমি পাম -24। মাইনাছ চিনটো ইফালে উঠি যাব, উঠি গ'লে আমি পাম 4x = 24। 4টো ইনটু হৈ আছে, ডিভাইড কৰিব লাগিব। x = 24 / 4। 4ৰে 24ক কেঞ্চেল কৰিলে আমি পাম 6। এনেদৰে xৰ মান 6 পাইছোঁ, অৰ্থাৎ স্মিতাৰ বৰ্তমান বয়স 6 বছৰ। এবাৰ কুৱেশ্যন নম্বৰ 11। ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা। এতিয়া প্ৰশ্নত কৈছে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ। গতিকে ৰশ্মিৰ বয়স যদি আমি x বুলি ধৰি লওঁ, ৰাজৰ বৰ্তমান বয়স কি হ'ব? ৰশ্মিৰ 2 গুণ হ'ব, অৰ্থাৎ 2x হ'ব। ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স x বছৰ, এতেকে ৰাজৰ বৰ্তমান বয়স 2x বছৰ। এতিয়া প্ৰশ্নত কৈছে 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। 10 বছৰ আগত বুলি ক'লে মানুহ এজনৰ বয়স কি হয়? 10 বছৰকৈ কমে। গতিকে 10 বছৰ আগতে ৰশ্মিৰ বয়স হ'ব x - 10, ৰাজৰ বয়স হ'ব 2x - 10। এতিয়া প্ৰশ্নত কি বুলি কৈছে? ৰশ্মিৰ বয়সৰ 3 গুণ কৰিলে ৰাজৰ বয়স হয়। গতিকে ৰশ্মিক 3ৰে পূৰণ কৰিম। ৰশ্মিৰ বয়সক 3ৰে পূৰণ কৰিলে কি হয়? ৰাজৰ বয়সটো হয়। গতিকে এইটো হ'ব আমাৰ সমীকৰণটো। প্ৰশ্নমতে 3 × x - 10 = 2x - 10। এতিয়া 3ৰে পূৰণ হৈ আছে, পূৰণটো ভাঙি দিবা। আমি পাম 3x - 3 × 30 = 2x - 10। এতিয়া আমি পক্ষান্তৰ কৰিম। -30টো সোঁফালে পক্ষান্তৰ হ'ব, 2xটো বাওঁফালে পক্ষান্তৰ হ'ব। পক্ষান্তৰ কৰিলে আমি পাম 3x - 2x = 30 - 10। এতিয়া বিয়োগ কৰিলে আমি পাম 28x - 2x x পাম = 20। এনেদৰে xৰ মান 20 পাইছোঁ, অৰ্থাৎ ৰশ্মিৰ বৰ্তমান বয়স 20 বছৰ। এতিয়া ৰাজৰ বৰ্তমান বয়স ওলাবৰ কাৰণে xৰ মানটো ইয়াতে ব্যৱহাৰ কৰিবা। ব্যৱহাৰ কৰিলে আমি কি পাম? ৰাজৰ বৰ্তমান বয়স 2 × 20 = 40 বছৰ।